ডিফুত জিলা উপায়ুক্তৰ সংবাদমেল 13-14 নৱেম্বৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী শিবিৰ ষষ্ঠ অনুসূচীক লৈ ডিফুত হ'বলগীয়া ছেমিনাৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত একাংশ দল সংগঠনৰ ডিমাপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ নমস্কাৰ আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা পশ্চিম কাৰ্বি আংলং জিলাৰ 7 নং কপিলি পৰিষদীয় সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ জনপ্ৰতিনিধি পৱন কুমাৰ ৰায়ৰ সমষ্টিটোত অৱশেষত বিজেপিৰ উন্নয়নৰ শ্লোগান সবকা সাথ সবকা বিকাশৰ বিপৰীত দৃশ্য 4টা মাহৰ পাছতেই জনপ্ৰতিনিধি পৱন কুমাৰৰ কাৰ্যকাল অন্ত পৰিব অৰ্থাৎ আগন্তুক 2022 বৰ্ষৰ মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন প্ৰতিশ্ৰুতিৰ দোহাই দি বিপুল ভোট লাভ কৰি বিজয় হোৱা 5টা বছৰৰ পাছতো কাণহাৰ নাই জনপ্ৰতিনিধি পৱন কুমাৰৰ উপায়ন্তৰ হয় অৱশেষত শতাধিক স্থানীয় ৰাইজে কপালৰ ঘাম মাটিত পেলাই বৃহস্পতিবাৰে নিৰ্মাণ কৰি উলিয়ালে প্ৰায় 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অহা 14 নৱেম্বৰত ডিফুত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সন্দৰ্ভত এক আলোচনা চক্ৰৰ আয়োজন কৰাৰ লগতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে স্থানীয় দল সংগঠনসমূহক আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিভিন্ন কাৰণত এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি উক্ত আলোচনা চক্ৰত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে জিলাখনৰ কেইবাটাও দল সংগঠনৰ নেতৃবৰ্গই আজি বিয়লি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি সংগঠন কেইটাৰ নেতৃবৰ্গই এই সন্দৰ্ভত নিজা অসন্তুষ্টি প্ৰকাশ কৰি কয় যে আলোচনা চক্ৰৰ বাবে আমন্ত্ৰণ কৰা অতিথি বক্তাসকলক উক্ত আলোচনা চক্ৰত মন্তব্য ৰখাৰ বাবে পৰ্যাপ্ত সময় দিয়াৰ পৰিৱৰ্তে স্থানীয় দল সংগঠনৰ প্ৰতিনিধিবৰ্গক মন্তব্য ৰখাৰ বাবে তেনে কম সময় দিয়া হৈছে পৰিষদৰ এনে কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বুজাবুজি চুক্তিৰ কেতবোৰৰ দফাক লৈ জিলাখন প্ৰতিবাদমুখৰ হৈ থকাৰ বাবেই এনে প্ৰতিবাদ নোহোৱা কৰাৰ বাবেহে পৰিষদৰ তৰফৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে আনহাতে আলোচনা চক্ৰৰ বিষয়ে এইসকল লোকক পূৰ্বে জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰি আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে পৰ্যাপ্ত সময় নোপোৱাৰ বাবেও আলোচনা চক্ৰত অংশগ্ৰহণ কৰাটো সম্ভৱপৰ নহয় বুলি দল সংগঠনসমূহে উল্লেখ কৰে পৰিষদৰ দ্বাৰা আয়োজিত উক্ত আলোচনা চক্ৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং APHLCৰ সভাপতি JI কাথাৰ জাকাছৰ সভাপতি খৰসিং তেৰণ ASDCৰ উপসভাপতি হুনা সিং তেৰাং CCUৰ উপসভাপতি ৰবিনচন ৰংপি HTLৰ সভাপতি চাই ৰংপি 24+ সংগঠনৰ মুখ্য আহ্বায়ক ৰতন তেৰাং মুখপাত্ৰ লিডছন ৰংফাৰ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি জেমছন টিমুং আৰু চেমছন টিমুং স্বাক্ষৰিত এটা যৌথ প্ৰেছৰ বিবৃতি যোগেও উক্ত আলোচনা চক্ৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া এই অবজেক্টিভটো আমি চাব লাগিব মানে কি অবজেক্টিভ লৈ পেলাই এই সেমিনাৰ তেওঁলোকে আহ্বান কৰিছে উদ্দেশ্যটো কি তেওঁলোকে কি এচিভ কৰিব বিচাৰে তো আমি এতিয়া দেখিছোঁ ইয়াত মানে কোনো লক্ষ্য উদ্দেশ্যটো আমি দেখিছোঁ যে যিহেতু এতিয়া কাৰ্বি আংলং ৰাইজে যে এতিয়া আন্দোলনমুখী হৈছে ইয়াৰ প্ৰতিবাদ জনাইছে গতিকে এইটো তেওঁলোকে এই আন্দোলনটো কেনেকৈ দমাব পাৰে কেনেকৈ মহিমূৰ কৰিব পাৰে এইটোৰ কাৰণে তেওঁলোকে এই যিটো সেমিনাৰ তেওঁলোকে যে ক'ব যে এই MOSত যিবিলাক থকা বস্তুবিলাক আছে আৰু যিটো অটনমি এতিয়া য'ত MOS যিটো কনভাৰ্ট কৰিছে দিছে তাত বহুত ধৰণে দিছে এইটো গাবৰ কাৰণে কিছুমান মানুহক ইয়াত লৈ আনিছে
ফৰ এক্সাম্পল এইটো মহন্ত ননী গোপাল মহন্ত তেওঁৰ 6 শিডিউল এক্সপাৰ্ট নহয় তেওঁৰ ইউনিভাৰ্চিটি এজন প্ৰফেচৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট পলিটিকেল চায়েন্স গুৱাহাটী ইউনিভাৰ্চিটি আমি জানো তেখেতক গতিকে এইবিলাক কৰিবৰ কাৰণে গতিকে তেওঁলোকে এইটো যে আই ৱাজ বুলি কয় তেওঁলোকে এই মুখখন অলপ মুচিবৰ কাৰণে এই ছেমিনাৰটো যে কোনো ভুল কৰা নাই কাৰণ এতিয়া ঢাকিবই লাগিব যিটো ইয়াত MOS যিবিলাক নেকি দফা আছে এইবিলাকতো ডাঙৰ ডাঙৰ ভুল এটা ধাৰাত সোমাই দিছে Paragraph 2, subparagraph 7 পাৱাৰ পুৰা আছে তাৰ উপৰিও আমি হাইকোৰ্টৰ অৰ্ডাৰো আনিলোঁ তেওঁলোকে একো কৰিব পৰা নাই নকৰিলে আৰু নকৰি পেলাই এতিয়া কোনোবা নজনা মানুহ একো শিডিউল এক্সপাৰ্ট নহয় সেইবিলাকক আনি পেলাই ইয়াত কথা ক'ব সেইটো আমি এটেণ্ড কৰাত এনেই সময় নষ্টই হ'ব আমি ৰেচপেক্ট কৰোঁ ৰঞ্জন গগৈ এখেতে ফৰ্মাৰ চিফ জাষ্টিচ আমি ৰেচপেক্ট কৰোঁ কিন্তু এতিয়াতো তেওঁ চিফ জাষ্টিচকৈ তেওঁ বিজেপি এমপিহে হয় বিজেপি এমপি বুলি ক'লে তেওঁলোকৰ হাই কমাণ্ড যিটো কয় তেওঁ সেইটোহে ক'ব লাগিব তেওঁৰ কোৱাবিলাকতো জাষ্টিচ নহয় আমি জাষ্টিচ বুলি একচেপ্ট কৰিব নোৱাৰিম কাৰণ এটা ওৱান ছাইডেড এটা পলিটিকেল পাৰ্টি কি ক'ব খোজে সেইটোহে তেওঁ ক'ব সেইকাৰণে আমি তেওঁৰ কথা শুনিবলৈ যোৱাতকৈ আমাৰ ইয়াৰ বিজেপি লিডাৰসকলৰ লগত কথা পাতি থকা সেই একেই কথাহে হ'ব আৰু বাকীখিনি যিবিলাক ক'বলৈ ইয়াত আহিছে এজনো ট্ৰাইবেল এডভকেটটো মাতা নাই মানাস চৰণীয়াক মাতিব পাৰিলেহেঁতেন এখেতে 6 শিডিউলৰ ওপৰত কেছ কৰি থাকে তেওঁক মাতিব পাৰিলেহেঁতেন এখেতক মাতা নাই আৰু 6 শিডিউল এক্সপাৰ্ট 6 শিডিউল লৈ পেলাই থেচিছ লিখি LLM পাছ কৰাও আছে আমাৰ কাৰ্বিসকলৰ মাজতো তেওঁলোককো কাৰ্ড আমি পালোঁ মই মোৰ আৰু APSLC কাৰণে আমি ভাবোঁ এইটো APSCহে ডাইৰেক্টেড নেকি টাৰ্গেটেড নেকি আচলতে সেইকাৰণে কি দৰকাৰ আছে এইটো কৰিবলৈ যদি এইটো আকৌ ৰিপিট কৰিছোঁ যে যদি 244A ইমপ্লিমেণ্ট কৰিবলৈ তাত যদি কৰিলোহেঁতেন বা paragraph 2 subparagraph 7 কিয় এইটো ল বনাব পৰা নাই এইটো বুলি কথা যদি পাতিবলৈ ল'লোহেঁতেন তেতিয়াহ'লে আমি সেইটো এটেণ্ড কৰিলোহেঁতেন সেইকাৰণে এইটো ইউজলেছ বুলি আমি ভাবোঁ সময় নষ্ট টকা খৰচ কৰা 70 ইয়াৰ্ছ পাছত এতিয়াহে 6 শিডিউলৰ ছেমিনাৰ পাতিব 70 ইয়াৰ্ছ গ'ল সেইটো কি কথা নহয় জানো আগৰ পৰা কৰিব লাগিছিল সেইকাৰণে আমি এইটো এটেণ্ড নকৰোঁ বুলি আমি সিদ্ধান্ত লৈছোঁ কথা পতাতকৈ এই ছেমিনাৰত 244A ইমপ্লিমেণ্ট কৰা কিয় ইমপ্লিমেণ্ট কৰা নাই এইটো আৰু ইমপ্লিমেণ্ট কৰিবলৈ কি কৰিব লাগে এইটো ওপৰত যদি ছেমিনাৰ পাতিলেহেঁতেন সেইটো বেছি ভাল হ'লেহেঁতেন তেতিয়া আমিও এটেণ্ড কৰিম সেইটো বুলি আৰু যিটো MOS আমি অপ'জ কৰি আছোঁ অপ'জ কৰা একো ফাং ফুং কথা নহয় ফ্ৰম বিগিনিং এই প্ৰিয়েম্বলৰ পৰা আৰম্ভ কৰি গোটেইখিনি তাত এটা হিডেন এজেণ্ডা আছে আৰু 2.3 কথাটো চবেই জানে আমি অপ'জ কৰিছোঁ 2.9 এইটো 2.9 হ'লে এনেকুৱা কথা under clause 2.9 the MOS of 2021 the KAAC is being dragged for burying under the government of Assam like dragging a goat for slaughter. This is shameful and tragic. The tribes people oppose this destruction of the 6th schedule for creating Bongobhumi. Etu Bongobhumi he hobo aru amak kobo aru kobole arambho korisil amak ei Kacharor Barak Valley mini secretariat to tate join koribo lage buliu koa arambho hoisil hei karone eitu Bongobhumi create kora eta podoti hei karone eitu
ছাগলী যে টানি লৈ গৈ থাকি পেলাই যে মাৰি পেলাই সেইটো নিচিনা আমাৰ অট'নমাছ কাউন্সিল অফটো আছাম গভৰ্ণমেণ্ট আণ্ডাৰত পুতিবলৈ লৈ গৈ আছে একদম ছাগলীয়ে লৈ গৈ পেলাই তাত কাটি পেলাই মাৰি থোৱা নিচিনাই হ'ব সেইকাৰণে আমি সেইটো হোল হাৰ্টেডলি আমি অপ'জ কৰোঁ আৰু যিবিলাক স্পিকাৰ্ছ আহিব ন' ডাউট দে আৰ এক্সপাৰ্ট ইন দেয়াৰ ফিল্ডছ কিন্তু যিটো কনষ্টিটিউশ্যনেল আৰু এডমিনিষ্ট্ৰেটিভ চেঞ্জেছ এতিয়া আনিব এই MOSৰ চাৰ্টেইন ক্লজ পাৰ্টিকুলাৰলি 2.3 ক্লজৰ দ্বাৰা সেই ক্লজৰ দ্বাৰাতো ৰঞ্জন গগৈ won't be affected, Vijay Hansari won't be affected, Noni Gopal Sinha won't be affected. It will be affected us, the hill people. গতিকে এইটো সেমিনাৰৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল এতিয়া MOSৰ চাৰ্টেইন যিটো ছেকশ্যন আছে ক্লজ আছে সেই ক্লজৰ বিৰুদ্ধে যিটো প্ৰতিবাদ চলি আছে বিৰোধিতা চলি আছে সেই বিৰোধিতাটো দমাই ৰাখিবলৈ চেষ্টা কৰা হৈছে ইয়াৰ মেইন উদ্দেশ্যটো হ'ল সেইটো আৰু এতিয়া মই এটা কথাই এড কৰিব বিচাৰিছোঁ যদি 2.3টো ইমপ্লিমেণ্ট কৰে তেনেহ'লে কাৰ্বিকে আদি কৰি যিমান পাহাৰীয়া জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকৰ যিটো কনষ্টিটিউশ্যনেল ছেফগাৰ্ড দি থকা হৈছে সেই কনষ্টিটিউশ্যনেল ছেফগাৰ্ডটো মহিমূৰ কৰা হ'ব আৰু একটা কথা এড কৰিব বিচাৰিছোঁ ক্লজ 2.3 is not only a threat to the Karbis and other hill tribe proper of Karbi Anglong, it's also a threat to the indigenous community living in Karbi Anglong, for example the Assamese speaking population community. হৈছে বিশেষকৈ ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া তাৰপিছত আহিছে কি নোট এড্ৰেছ কৰিবলৈ বিজয় হানচাৰীক মাতিছে ন' ডাউট ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাষ্টিছ তেওঁ নিজৰ ফিল্ডত এক্সপাৰ্ট হ'ব পাৰে বিজয় হানচাৰীয়া 6 শেডিউলৰ যিবিলাক ৰিলেটেড যিবিলাক আইন আছে সেইবিলাক কম্পাইল কৰি পেলাই কিতাপ এখন উলিয়াইছে ইহঁত সেইটোৰ কাৰণে তেখেত নিজৰ ফিল্ডত এক্সপাৰ্ট হয় কিন্তু কাৰ্বি আংলঙৰ যিটো প্ৰব্লেম যিটো ইছ্যুজ উই আৰ ফেচিং দি হিল পিপুল আৰ ফেচিং সেইটোৰ বিষয়ে তেখেতসকলৰ কোনো নলেজ নাই কোনো ইণ্টাৰেষ্ট নাই গতিকে তেখেতসকলে ইয়াত অহাটো গভৰ্ণমেণ্টৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো ফুলফিল কৰিবলৈহে আহিছে তাৰপিছত ননী গোপাল মহন্ত ছেকেণ্ড ছেশ্যনৰ যিটো স্পীকাৰ তেখেতক 1 ঘণ্টা সময় দিছে কিন্তু বাকী যিটো স্পীকাৰ আছে সেইটো 8 মিনিটকৈ সময় দিছে 8 মিনিট সময়ত এই গোটেই সমস্যাটো তাত ব্যক্ত কৰিবলৈ সুবিধা সম্ভৱ নহ'ব আৰু প্ৰথম কথাটো হ'ল প্ৰথম ছেশ্যনটোত কোনো ধৰণৰ ইণ্টাৰেকশ্যনৰ কোনো প্ৰভিজন কোনো স্ক'প নাই নিয়ৰে লেকচাৰ মাৰিব লেকচাৰ দিব তাৰপিছত গুচি যাব ৰঞ্জন গগৈটো ভাৰ্চুৱেলি হি উইল ডেলিভাৰ হিজ লেকচাৰ ভাৰ্চুৱেলি গতিকে হোৱাৰ পিছত কি কৰিব এইটো ছুইচ অফ কৰি দিব আমি বহি থাকিব লাগিব গতিকে এনেকুৱা এইটো আচলতে ইট ইজ নট একচুৱেলি এ ছেমিনাৰ ইন ইটছ ট্ৰু চেন্স ভোটাৰ তালিকাত বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ অংশ হিচাপে অহা 13 আৰু 14 নৱেম্বৰৰ দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ 18 নং হাওৰাঘাট আৰু 19 নং ডিফু অনুসূচিত জনজাতি বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোট কেন্দ্ৰ আৰু ইয়াৰ আঞ্চলিক কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে উক্ত শিবিৰত 18 বছৰ বয়স সম্পূৰ্ণ হোৱা নতুন ভোটদাতাসকলে ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰিব পাৰিব তথা নাম সংশোধনৰ লগতে স্থানান্তৰো কৰিব পাৰিব ইয়াৰ পঞ্জীয়নৰ বাবদ পাছপৰ্ট সাইজ ফটো জন্মৰ প্ৰমাণপত্ৰৰ বাবে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্স আদি যিকোনো এটা আৰু বসবাসৰ তথ্য প্ৰমাণৰ বাবে ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক ৰাজহ বিভাগৰ নথিপত্ৰ বিজুলী বিলৰ নথিপত্ৰ আদিৰ ভিতৰত যিকোনো এটা নথিপত্ৰ প্ৰদান কৰিব লাগিব আজি বিয়লি ডিফুস্থিত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিংহা আৰু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়াই এই কথা সদৰি কৰে ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া নাগালেণ্ডৰ ডিমাপুৰৰ খেলমহল অঞ্চলত নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড
জানিব পৰা অনুসৰি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত প্ৰায় ৩০০ৰো অধিক ব্যৱসায় প্ৰতিষ্ঠান আৰু বাসগৃহত জুইত যায়। নিশাৰ ভাগত সংঘটিত হোৱাৰ জুইৰ সূত্ৰপাত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হোৱাৰ সন্দেহ। যোৱা নিশা ডিমাপুৰৰ খেলমহল টাটা পাৰ্কিংৰ সমীপত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত প্ৰায় 10ৰ পৰা 15টা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে বহু লক্ষাধিক সম্পত্তি জুইত যায় বুলি জানিব পৰা গৈছে। নাগালেণ্ড আৰু অসমৰ পৰা যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰত যোৱা নিশা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও প্ৰায় ৩০০ৰো অধিক ঘৰৰ লোকৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু বাসগৃহত জুই গৈছে বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।